আজি ভাবিলোঁ পিটিকা খোৱা যাওক তাৰ কাৰণে এয়া বেঙেনা আলু তিতাকেৰেলা আদা নহৰু পিঁয়াজ ৰেডি কৰি লৈছোঁ তিতাকেৰেলা পিটিকা বাৰু নাখাওঁ মই কাৰণ মই তিতা খাই বেয়া পাওঁ এয়া কণী বইল কৰি লৈছোঁ কণীৰ লগতে তিতাকেৰেলাটো বইল কৰি দিছোঁ তাৰপিছতে এয়া দিছোঁ অকণমান গজালি ওলোৱা মচুৰ দাইলটো এদিন তিয়াই থ'লে এনেকৈ গজালি ওলায় তাতে নিমখ পানী আৰু অকণমান জাতিলাও দি দিছোঁ যাতে অকণমান টেষ্টটো বেলেগ হয় লগতে আলু আৰু বেঙেনা দি বইল কৰি দিলোঁ কুকাৰতে আৰু এয়া দাইলখিনি তেল মাৰি ল'লোঁ জাতিলাওখিনি উঠোৱা নাই দাইলতে ৰাখিছোঁ আলু বেঙেনাখিনি এক্সট্ৰাকৈ উঠাই ল'লোঁ পিটিকা কৰিবলৈ এয়া আলু বেঙেনা পিঁয়াজৰ পিটিকা কৰিম লগতে কণ বিলাহী কেইটামান পুৰি দিম আৰু তিতাকেৰেলাটো এক্সট্ৰাকৈ পুৰি ল'ম এয়া মই ভাতৰ কাঁহী ৰেডি কণী বইল কৰি ফ্ৰাই কৰা মাছ ফ্ৰাই তাৰপিছতে এয়া পিটিকা আৰু আচাৰ আৰু লগতে এয়া মায়ে বনাইছিলে তিলপিঠা ভাবিলোঁ তিলপিঠা ভিডিঅ'টো আপোনালোকক দেখাই দিওঁ পিঠা খাই বাৰু কোনে কোনে ভাল পায় ক'বচোন নেক্সট ভিডিঅ' মই পিঠাৰ লৈ আহিম দেই আকৌ নতুন ভিডিঅ'ত লগ পাম তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই